পাঠ পৰিকল্পনাৰ বাবে প্ৰথমতে লাগিব আমাক তথ্যৰ চিনাক্তকৰণ। আজি আমি লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ ভাষা বিষয়ৰ স্পন্দন পাঠ্যপুথিৰ পৰা প্ৰথম কবিতাটো গছে যদি খোজকাঢ়ে। আপুনি যদি এখন পাঠ পৰিকল্পনা কোনো ৱৰ্কশ্বপ BEd বা DLEDৰ বাবে যদি আপুনি ছাবমিট কৰে, তেনেহ'লে এই সাধাৰণ উদ্দেশ্যাৱলী লিখোঁতে অলপ সাৱধানে লিখিব। আৰু এইটো আমি লিখিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্তৰ, অৰ্থাৎ কোন ক্লাছৰ ছাত্ৰ ছাত্ৰী আৰু কোনটো বিষয়ৰ ওপৰত আমি লেচন প্লানখন লিখিছোঁ তাৰ ওপৰত লক্ষ্য ৰাখি অলপ ভালকৈ লিখিব লাগিব। আমি লিখিছোঁ শিশুসকলৰ চিন্তা আৰু কল্পনা শক্তিৰ বিকাশ কৰা, শিশুসকলৰ মনত সৃজনীমূলক দক্ষতাৰ বিকাশ কৰা, মাতৃভাষাৰ শব্দৰ ভঁৰাল চহকী কৰা। তাৰপিছতে লাগিব আমাক শিক্ষণ সঁজুলি প্ৰস্তাৱনা, ইন্ট্ৰডাকশ্যন। আমি পাঠটোৰ ইন্ট্ৰডাকশ্যন কৰিব লাগিব। আৰু পাঠ পৰিকল্পনাত এইটো বহুত গুৰুত্বপূৰ্ণ বস্তু। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীৰ পূৰ্ব জ্ঞানৰ পৰীক্ষা, শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী। প্ৰৱেশ আৰু প্ৰস্তুতি। যাৱতীয় শিক্ষণ সঁজুলিসমূহলৈ শিক্ষকে যথাসময়ত হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰি পাঠদানৰ উপযুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়োজনমতে শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা কৰি ল'ব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব। শিক্ষকৰ নিৰ্দেশ মতে শৃংখলাবদ্ধভাৱে বহি পাঠ গ্ৰহণৰ বাবে সাজু হ'ব। তাৰপিছতে মনোযোগ আকৰ্ষণ আৰু পূৰ্ব জ্ঞানৰ পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ক'ব যে আজি আমি বৰ মজাৰ কথা আলোচনা কৰিম। এই বুলি কৈ সুধিব যে যিহেতু আমাৰ এই কবিতাটো এটা কাল্পনিক কবিতা আৰু এই কবিতাটোৰ লক্ষ্যই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা শক্তি বৃদ্ধি কৰা, গতিকে আমি চিন্তাৰ খোৰাক যোগোৱা ধৰণৰ এটা প্ৰশ্ন সুধিম। শিক্ষকে সুধিব যে স্কুলবিলাক বন্ধ হৈ গ'লে কি হ'ব, তোমালোকৰ কেনে লাগিব আৰু তোমালোকে কি কি কৰিবা। শিক্ষকৰ কথাবোৰ অতি আগ্ৰহেৰে শুনিব আৰু অলপ চিন্তা কৰি উত্তৰ দিবলৈ চেষ্টা কৰিব। বেয়া লাগিব ছাৰ, পঢ়া শুনা নকৰি ইনাই বিনাই ঘূৰি ফুৰি দিন কটাই আমি মূৰ্খ হৈ থাকিম। কোনোবাই ক'ব ভালেই হ'ব ছাৰ, গোটেই দিন খালে বিলে মাছ ধৰি গছৰ ফল বুটলি ফুৰিম আৰু খেলি থাকিম। কোনোবাই ক'ব মামাহঁতৰ ঘৰত বহুদিন থাকিব পাৰিম। এনেদৰে চিন্তাৰ খোৰাক জগাবলৈ আকৌ সুধিব যে মানুহৰ ডেউকা থাকিলে কি কি সুবিধা আৰু অসুবিধা হ'লহেঁতেন। ছাত্ৰ ছাত্ৰীসকলে অলপ ভাবি উত্তৰ দিব যে আমাক চাইকেল চলোৱা, সাঁতোৰা শিকাৰ সলনি মা দেউতাকে আমাক উৰিবলৈ শিকালেহেঁতেন, কোনো যান বাহন নাথাকিলেহেঁতেন আৰু ক্ৰিকেট খেলত কট আউট, অভাৰ বাউণ্ডেৰী আদি বহুত নিয়মৰ সাল সলনি হ'লহেঁতেন। এইটো ইন্ট্ৰডাকশ্যনৰ শেষৰ অংশটো পাঠ ঘোষণা। এনেদৰে অৱতাৰণা কৰা কাল্পনিক প্ৰশ্নবোৰৰ আধাৰত ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা শক্তিৰ মূল্যায়ন কৰাৰ পিছত শিক্ষকে বুজাই ক'ব যে আজি আমি এনেকুৱা কাল্পনিক ধাৰণাৰ কবিতা এটা পঢ়িম যাৰ নাম হ'ল গছে যদি খোজকাঢ়ে বুলি কৈ ধুনীয়াকৈ বৰ্ডত লিখি দিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব আৰু পাঠ্যপুথিত থকা সেই কবিতাটো উলিয়াই ল'ব। শ্ৰৱণ বিশেষ উদ্দেশ্য শ্ৰৱণ দক্ষতাৰ বিকাশ কৰিবলৈ প্ৰয়াস কৰা। শিক্ষকে পাঠ্যপুথিৰ পৰা গছে যদি খোজকাঢ়ে কবিতাটো বিৰাম, ছন্দ, লয় আৰু সুৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে অংগী ভংগী কৰি গাই শুনাব। ছাত্ৰ ছাত্ৰীসকলে গভীৰ মনোযোগেৰে শুনি থাকিব। ইয়াৰ ফলত শ্ৰৱণ দক্ষতাৰ বিকাশ হ'ব আৰু কবিতা আবৃত্তিৰ কৌশল আয়ত্ত কৰিব। শিক্ষণবিন্দু পঠন দক্ষতাৰ বিকাশ ঘটাবলৈ চেষ্টা কৰা। এইবাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকৰ লগে লগে সমস্বৰত কবিতাটো কেইবাৰমান আবৃত্তি কৰাব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ পিছে পিছে এটা এটাকৈ শাৰী গাই যাব। ইয়াৰ ফলত কবিতা আবৃত্তি কৰিবলৈ শিকিব। শিক্ষণবিন্দু কবিতাৰ মূল ভাৱ। বিশেষ উদ্দেশ্যত কবিতাৰ মূল ভাৱ উপলব্ধি কৰিবলৈ সম্যক জ্ঞান দিয়া। শিক্ষকৰ কাৰ্যাৱলীত শিক্ষকে কবিতাটোৰ কথা আৰু মূল ভাৱ সৰল ভাষাত দাঙি ধৰিব। শিক্ষাৰ্থীসকলে ইয়াৰ বিষয়বস্তুৰ কিমানখিনি আয়ত্ত কৰিলে তাক মূল্যায়নৰ বাবে কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাত সঁহাৰি দিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। কোনে যদি খোজকাঢ়ে, গছে কি আনি ঘৰে ঘৰে দিয়ে, ফল আনি ঘৰে ঘৰে দিয়ে।
গছে আমাৰ মৰম চেনেহ কিহত বান্ধি নিয়ে? পাতত বান্ধি নিয়ে। কাৰ কাৰ বিলাই হ'ব? চাইকেল, ৰিক্সা, মটৰ গাড়ীবোৰৰ। গছবোৰে আমাৰ কি হ'ব? লগৰীয়া হ'ব। ইয়াৰ ফলত কি হ'ব? ছাত্ৰ ছাত্ৰীসকলৰ সংজ্ঞানাত্মক বিকাশ হ'ব। শিক্ষণ বিন্দুত শব্দাৰ্থ বিশেষ উদ্দেশ্য শব্দৰ ভঁৰাল চহকী কৰা। এইবাৰ কবিতাটোত থকা নতুন আৰু কঠিন শব্দবোৰৰ অৰ্থ লিখি এইবোৰৰ ব্যৱহাৰ বুজাই দিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহীত শব্দবোৰৰ অৰ্থ লিখি ল'ব। ইয়াৰ ফলত কি হ'ব? উন্নত মানৰ বাক্য গঠন কৰিবলৈ সক্ষম হ'ব। তাৰমানে কঠিন শব্দৰ ব্যৱহাৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে শিকিব। আৰু শব্দবোৰ হ'ল মজা মানে আনন্দ, মৰম চেনেহ মানে ভাল পোৱা, বিলাই মানে দুৰৱস্থা, লৰালৰি মানে ল'ৰা ছোৱালী, লগৰীয়া মানে বন্ধু, লাগি মানে একেথৰে। শিক্ষণ বিন্দুত যুক্তাক্ষৰ বিশেষ উদ্দেশ্য লিখন আৰু পঠনৰ গতি দ্ৰুত কৰিবলৈ যুক্তাক্ষৰৰ সম্যক জ্ঞান প্ৰদান কৰা। কবিতাটোত থকা যুক্তাক্ষৰবোৰ ভাঙি লিখি দিব আৰু এইবোৰৰ শুদ্ধ উচ্চাৰণ শিকাই দিব। শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব আৰু যুক্তাক্ষৰবোৰ টোকা বহীত লিখি ল'ব। ইয়াৰ ফলত কঠিন শব্দৰ উচ্চাৰণ সহজে কৰিবলৈ শিকিব। এইবাৰ একেবাৰে শেষত সামৰণি, শিক্ষকৰ কাৰ্যৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যৱলী। সিদিনাৰ পাঠদানৰ অন্তিম পৰ্যায়ত শিক্ষকে কবিতাটোৰ বিষয়বস্তু আৰু মূলভাৱ পুনৰাই এইবাৰ থুলমূলকৈ দাঙি ধৰিব আৰু মূল্যায়নৰ বাবে কেইটামান প্ৰশ্ন সুধিব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত গৃহকাৰ্যৰ বাবে তলৰ প্ৰশ্নটো কৃষ্ণ ফলকত লিখি দিব। গছৰ পৰা আমি কি কি পাওঁ? গৃহকৰ্মৰ প্ৰশ্নটো টোকা বহীত লিখি ল'ব। সংকেত ধ্বনি বজাৰ লগে লগে শিক্ষকে কৃষ্ণ ফলকখন পৰিষ্কাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ দি হাঁহিমুখে শ্ৰেণীকোঠাৰ পৰা ওলাই আহিব। ছাত্ৰ ছাত্ৰীসকলে একেলগে থিয় হৈ শিক্ষকক ধন্যবাদ জনাই বিদায় দিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। থেংক ইউ।